এই টিউবৱেলটো বাইদেউ আপোনালোকে নিজে বনাই লৈছে নেকি? নিজে বনাইছোঁ। অঁ মানে তলত পাইপটো দিছে, ওপৰত এই লোহৰ ঠাইত আপোনালোকে প্লাষ্টিকৰ এইটো দি লৈছে ন? আৰু দাণ্ডিডাল হ'ল কাঠৰ। বাঁহৰ দিলেও হয়। বঢ়িয়া বঢ়িয়া বঢ়িয়া। আচ্ছা, মোৰ নাম পংকজ গগৈ। আমি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ফালৰ পৰা আপোনালোকৰ ইয়াতে মানে হোম ষ্টে বুলি কয়, মানে আপোনালোকৰ ওচৰতে যিখন ওৰাং ফৰেষ্ট আছে যে, তাত যদি মানুহ আহে থাকিবৰ কাৰণে ব্যৱস্থা কৰিম বুলি ভাবিছোঁ। সেইকাৰণে আপোনালোকৰ এইবিলাক ঠাইত কি মানুহে চাব পাৰিব সেইবিলাক চাবলৈ আহিছোঁ হা। আপোনাৰ নামটো কি বাইদেউ? নিবাৰাণী বৰ্ধন। আপুনি গোটত আছে নাই? আছোঁ। গোটৰ নামটো কি? দেৱী। দেৱী। আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনটো নাম্বাৰটো পালে? সেইটোতো পোৱা নাই। সেইটো পাব দেই। আচ্ছা, এইটো বস্তুটো আপোনালোকে নিজে আইডিয়াটো কৰি লৈছে ন? মাৰ্কচোন দিবলৈ এবাৰ চাওঁ। নিজে বনাইছে, নিজে খুব ইউনিক। নেচেচিটি ইজ দ্য মাদাৰ অফ ইনভেনশ্যন বুলি কয়। গাঁৱৰ ৰাইজে হয়তো টিউবৱেলৰ ওপৰৰ সেইখিনি কিনোতে পইচা বেছি যায় কাৰণে নিজে এইটো ছিষ্টেম কৰি লৈছে। প্ৰত্যেকৰ ঘৰতে প্ৰায় এনেকুৱাই। গতিকে ইয়াত যদি কোনোবা টুৰিষ্ট আহে এই ইউনিক বস্তুবিলাক তেওঁলোকে গাঁৱত ঘূৰি চাব পাৰিব। ধন্যবাদ।